নমস্কাৰ বন্ধুসকল, মই আজি আপোনালোকলৈ মধ্যযুগৰ অসম বুৰঞ্জী কেইটামান প্ৰশ্নৰ উত্তৰ লৈ আহিছোঁ। আশা কৰোঁ আপোনালোকে নিশ্চয় উপকৃত হ'ব। তেন্তে পলম নকৰি আমি প্ৰশ্নসমূহ আলোচনা কৰোঁ আহক। প্ৰথম প্ৰশ্নটোলৈ আগবাঢ়িছোঁ। প্ৰথম প্ৰশ্নটো হ'ল, চুকাফাই পোনপ্ৰথমে কেতিয়া চৰাইদেউত ৰাজধানী স্থাপন কৰিছিল? উত্তৰ হ'ল 1253 খ্ৰীষ্টাব্দত। উল্লেখযোগ্য যে চুকাফাই 1228 খ্ৰীষ্টাব্দতেই ব্ৰহ্মপুত্ৰ উপত্যকাত প্ৰৱেশ কৰিছিল আৰু 1228 খ্ৰীষ্টাব্দৰ পৰা 1253 খ্ৰীষ্টাব্দলৈকে অনাই বনাই যিকোনো ঠাইত অস্থায়ীভাৱে ৰাজধানী স্থাপন কৰিছিল, কিন্তু শেষত 1253 খ্ৰীষ্টাব্দত চৰাইদেউত নিগাজিকৈ ৰাজধানী স্থাপন কৰিছিল। দ্বিতীয় প্ৰশ্ন, চুকাফাৰ কেতিয়া মৃত্যু হয়? উত্তৰ 1268 খ্ৰীষ্টাব্দত। প্ৰশ্ন নং 3, চুকাফাৰ সমসাময়িক বৰাহী আৰু মৰাণ ৰজাজনৰ নাম কি আছিল? উত্তৰ, চুকাফাৰ সমসাময়িক বৰাহী ৰজাজনৰ নাম আছিল ঠাকুমথা আৰু মৰাণ ৰজাজনৰ নাম আছিল বড়ৌচা। প্ৰশ্ন নং 4, বৰপাত্ৰ গোহাঁই পদটো কোনজন আহোম ৰজাই সৃষ্টি কৰিছিল? উত্তৰ, চুহুংমুং বা দিহিঙীয়া ৰজাই। 5 নং প্ৰশ্ন হ'ল, বৰপাত্ৰ গোহাঁই পদত অধিষ্ঠিত প্ৰথম আহোম বিষয়াগৰাকীৰ নাম কি? উত্তৰ, কনচেং বৰপাত্ৰ গোহাঁই। প্ৰশ্ন নং 6, শদিয়াখোৱা গোহাঁই পদটো কোনজন আহোম ৰজাই সৃষ্টি কৰিছিল? উত্তৰ, চুহুংমুং বা দিহিঙীয়া ৰজাই। 7 নম্বৰ প্ৰশ্ন, শদিয়াখোৱা গোহাঁই পদত অধিষ্ঠিত প্ৰথম আহোম বিষয়াগৰাকীৰ নাম কি আছিল? উত্তৰ, ফ্ৰাছেংমুং বৰপাত্ৰ গোহাঁই। ফ্ৰাছেংমুং বৰপাত্ৰ গোহাঁই হ'ল মূলাগাভৰু স্বামী। 8 নম্বৰ প্ৰশ্নটো খুবেই গুৰুত্বপূৰ্ণ। প্ৰশ্নটো হ'ল, আহোমসকলৰ মাজত ইন্দ্ৰ দেৱতা কি নামেৰে পৰিচিত আছিল? উত্তৰ, লেংডন। 9ম প্ৰশ্নটো হ'ল, আহোমসকলৰ মাজত শিৱ কি নামেৰে পৰিচিত আছিল? উত্তৰ, লাংকুৰি। 10ম তথা আজি ভিডিঅ'টোৰ শেষ প্ৰশ্ন হ'ল, আহোমসকলৰ মাজত জ্ঞানৰ দেৱী কি নামেৰে পৰিচিত আছিল, অৰ্থাৎ সৰস্বতী কি নামেৰে পৰিচিত আছিল? উত্তৰ, জাচিংফা। যদি মোৰ ভিডিঅ'টো ভাল লাগিছে তেন্তে লাইক, কমেণ্ট আৰু ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব। থেংক ইউ।